হেৰি হৈছে আৰু এইবিলাক সোমাই থোৱা হ'ল ভিতৰত এইবিলাক দিনত বাহিৰত ওলাই থোৱা হয় পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো মই আজি আমাৰ ৰবিবাৰ হয় ৰবিবাৰ আজি বজাৰ আছে বজাৰত মই দোকানত যাব ওলাইছোঁ তো বাবু আছে তো মায়েকে মোক চাহ বনাই খুৱাই দিলে মাত্ৰ চাহ খালোঁ তো এতিয়া মই দোকানত যাওঁ দোকানত যাই আজি ৰবিবাৰ বজাৰৰ কেনেকুৱা কি হয় মই আপোনালোকক চব দেখুৱাই আছোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো তো গাইজ দেখা পাইছে আমাৰ ঘৰৰ সন্মুখৰ পৰা বজাৰ হৈ আছে আজি দেওবাৰ বজাৰ এই দোকানবিলাক আহি ৰেডি কৰি আছে মৰ্ণিং তো মই দোকান গৈ আছোঁ চ' গাইজ এতিয়া সন্ধিয়া হৈ গ'ল আৰু দিনটো মই মানে দোকানত ব্যস্ত হৈ আছিলোঁ তো গোটেই দিনটো ব্লগ বনাব নোৱাৰিলোঁ মানে কি ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ দোকানত বহুত মানুহৰ ভিৰ আছিলে তো এতিয়া সন্ধিয়া হ'ল এতিয়া প্ৰায় দোকান বন্ধ কৰিব সময় হ'ল বাহিৰৰ ফালে চালে গম পাব আন্ধাৰ মানে ৰাতি হৈছে তো দোকানৰ ভিতৰত অলপ পোহৰ আছে কাৰণে হেৰি হৈছে আৰু এইবিলাক সোমাই থোৱা হ'ল ভিতৰত এইবিলাক দিনত বাহিৰত ওলাই থোৱা হয় তো মই দেখুৱাম বুলি ভাবিছিলোঁ গোটেই দিনটোৰ পৰিৱেশটো কিন্তু আজি চানডে আছিলে মানে বজাৰ আছিল ৰবিবাৰ বজাৰ দেওবাৰ বজাৰ তো দেখুৱাব ইমান নোৱাৰিলোঁ মই তো কি ক'ম এতিয়া আৰু বেছিকৈ ক'বলগীয়া নাই কাৰণ সময় পাৰে হৈ গ'ল তো যিখিনি ভিডিঅ' শ্বুট কৰা হৈছিলে তো ইমান ভাল নহ'ল কাৰণ সেইকাৰণে মই কিবা নকৰিলোঁ মানে এড কৰি নিদিলোঁ তো যিহেতু মই ডেইলি এটা ভিডিঅ' দিম বুলি ভাবি আছোঁ ইউটিউবত সেইকাৰণে এইখিনিকে মানে এনেকৈ অলপ দি থাকিম আপোনালোকে চাই থাকিব তো মোৰ দোকানখন আপোনালোকক দেখুৱালোঁ দোকানখন অলপ চাই লওক কেনেকুৱা হৈছে জনাব দোকানখন এইফালে চব কচমেটিক আইটেমবিলাক ৰখা হৈছে হেয়াৰ অইল এইবিলাক হেয়াৰ অইল আছে ক্লিনিক প্লাছ হেয়াৰ অইল আছে ওপৰৰ ফালে আছে শ্বেম্পু আছে বেবী আছে বেবী ক্ৰীম আছে জনচনছৰ আছে তাৰপিছতে হিমালয়া বেবী ক্ৰীম আছে পন্স পাউডাৰ আছে ফেবিকুইক আছে সকলোৰে দৰকাৰী ফেবিকুইক তাৰপিছত এইফালে আছে চেনিটাৰী পেড টমাটো চচ ওপৰৰ ফালে আছে শ্বেম্পু এইফালে শ্বেম্পু আছে আৰু এইফালে আছে ধূপ মানে আগৰবাতি তো সেইফালে চকলেট কিবা কিবি আছে ওপৰত আৰু সেইটো চাইডো আছে বস্তু তো ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে তো ভিডিঅ' চাই থাকিলে ভাল লাগে ঠিক আছে তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব কাৰণ মোৰো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিলে আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে মই আগবাঢ়ি যাব পাৰিম তো বন্ধুসকল আপোনালোকে ভালে থাকক আৰু মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰক তো এইখিনিকে কৈ কেনে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।